নমস্কাৰ দৰ্শকসকল, নিউজ গাইড আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 30 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ যুগুতোৱা হৈছে। আটাইকেইটা খবৰেই খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু এনেধৰণৰ নিতৰ খবৰসমূহ চাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি আমাৰ প্ৰথম খবৰটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ছাত্ৰক বিদ্যালয়ত শাস্তি প্ৰদানৰ অভিনৱ পদ্ধতি, আটক কৰা হৈছে প্ৰধান শিক্ষকগৰাকীক। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এগৰাকী শিক্ষকে এজন ছাত্ৰক অভিনৱ পদ্ধতিৰে শাস্তি প্ৰদান কৰাৰ পাছত এতিয়া শিক্ষকগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে এজন 5 বছৰীয়া শিশুক বিদ্যালয়খনৰ প্ৰথম মহলাৰ পৰা পেলাই দিয়াৰ ভয় দেখুৱায়। শিক্ষকগৰাকীয়ে এনে পেলাই দিবলৈ ভয় দেখুওৱা ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পাছতে যথেষ্ট বিতৰ্কৰ সৃষ্টি হয়। ভিডিঅ'টোত শিক্ষকজনে ছাত্ৰজনক ভৰিত ধৰি ওলোটাই প্ৰথম মহলাৰ পৰা ধৰি ৰখা পৰিলক্ষিত হয়। এই ঘটনাৰ পাছতে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় আৰু উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে শিক্ষকজনক আটক কৰি সোধা পোছা কৰে। ঘটনাটিৰ সন্দৰ্ভত ছাত্ৰজনৰ পিতৃয়ে এনেদৰে মন্তব্য কৰে যে মোৰ সন্তানজন কিছু পৰিমাণে দুষ্ট, যাৰ বাবে প্ৰধান শিক্ষকজনে বোধহয় এনে শাস্তি প্ৰদান কৰিছে। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। নগাঁও চহৰত ব্লেডমেনৰ সন্ত্ৰাস। নিশা হ'লে অন্ধকাৰৰ সুযোগ লৈ ব্লেডেৰে আক্ৰমণ কৰে পথচাৰী। নগাঁৱত এইবাৰ ব্লেডমেন ৰূপী দুৰ্বৃত্তৰ আতংক। মটৰ চাইকেলত অহা ব্লেডমেনৰ আক্ৰমণৰ গুৰুতৰভাৱে আহত হয় মহিলা এগৰাকী। নগাঁও চহৰত অন্ধকাৰৰ সুযোগ লৈ ৰাজপথত মহিলাৰ ওপৰত ব্লেডমেনে চলোৱা আক্ৰমণক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁও চহৰত। হয়বৰ গাঁৱৰ এগৰাকী মহিলা ৰাজপথেৰে খোজকাঢ়ি গৈ থাকোঁতেই বাইকত অহা দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ ডিঙি আৰু হাতত ব্লেডেৰে ওপৰজুপৰি আঘাত কৰে, ফলত গুৰুতৰভাৱে আহত হয় পথচাৰী মহিলাগৰাকী। পিছত দুই দুৰ্বৃত্তই মহিলাগৰাকীয়ে ডিঙিত পিন্ধি থকা সোণৰ চেইন আৰু হাতৰ খাৰু লৈ সেই স্থানৰ পৰা উদ্ধাৰ হয়। নগাঁও ৰাজপথত সন্ধিয়াৰ পিছত টহলদাৰী আৰক্ষী নথকাৰ ফলতে এনেদৰে ব্লেডমেন ৰূপী দুৰ্বৃত্তই ক্ৰাহৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে মহিলাগৰাকীৰ স্বামীয়ে ঘটনা সন্দৰ্ভত নগাঁও হবৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। নগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও ব্লেডমেন ৰূপী দুৰ্বৃত্তৰ কোনো সংসূত্ৰ এতিয়ালৈকে লাভ কৰা হোৱা নাই। দৰ্শকসকলে এই মুহূৰ্তত জনাইছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। গৰুখুটিৰ পাছত এতিয়া ঢেকীয়াজুলিৰ চৰ অঞ্চলত চলিব উচ্ছেদ অভিযান। 15 দিনৰ ভিতৰত চৰ অঞ্চল খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। চৰকাৰী মাটিত ঘৰ বস্তি সাজি খেতি বাতি কৰি বেদখল কৰাৰ অভিযোগত উচ্ছেদৰ সিদ্ধান্ত চৰকাৰৰ। চৰকাৰী মাটি বেদখলমুক্ত কৰাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। গৰুখুটিৰ পিছত এইবাৰ টাৰ্গেট ঢেকীয়াজুলি। ঢেকীয়াজুলিৰ চৰ অঞ্চলত চলিব উচ্ছেদ অভিযান। চৰ অঞ্চল খালী কৰিবলৈ বাস কৰা লোকসকলক 15 দিনৰ সময়সীমা বান্ধি দিলে প্ৰশাসনে। চৰকাৰী মাটিত ঘৰ বস্তি সাজি খেতি বাতি কৰি বেদখল কৰাৰ অভিযোগত উচ্ছেদৰ সিদ্ধান্ত চৰকাৰৰ। বান্ধি দিয়া সময়সীমাৰ ভিতৰত চৰ অঞ্চল খালী নকৰিলে প্ৰশাসনে চলাব উচ্ছেদ অভিযান। ইতিমধ্যে এই সন্দৰ্ভত জাননী জাৰি কৰিছে ঢেকীয়াজুলি চক্ৰ বিষয়াৰ কাৰ্যালয়ে। এই জাননীৰ প্ৰতিলিপি উপায়ুক্ত ঢেকীয়াজুলি আৰক্ষী বিধায়ক গাঁও পঞ্চায়তৰ সভাপতিলৈও প্ৰেৰণ কৰিছে চক্ৰ বিষয়াৰ কাৰ্যালয়ে। দৰ্শকসকলে এই মুহূৰ্তত জনাইছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কোভিড সংক্ৰমণৰ বাবে ৰাজ্যত আকৌ বন্ধ হ'ল 2খনকৈ বিদ্যালয়। গুৱাহাটী মহানগৰীত বন্ধ কৰি দিয়া হৈছে 2খনকৈ বিদ্যালয়। কামাখ্যা উচ্চ মাধ্যমিক বিদ্যালয় আৰু গাড়ীগাঁও মুক্তাব বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। 7 দিনৰ বাবে বিদ্যালয় দুখন কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। ঢেকীয়াজুলিৰ 5খন বিদ্যালয়ত ধৰা পৰিছে কোভিডৰ সংক্ৰমণ। কোভিডক লৈ উদ্বিগ্ন কামৰূপ মহানগৰ প্ৰশাসন। উদ্বেগজনকভাৱে সংক্ৰমণ বৃদ্ধিক লৈ কঠোৰ জিলা প্ৰশাসন। ইতিমধ্যে মাস্ক পিন্ধাটো বাধ্যতামূলক, মাস্ক নিপিন্ধিলে 500 টকাৰ জৰিমনা। এই মন্তব্য কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্তই।